নমস্কাৰ ষ্টুডিঅত মই জানমনি আৰু এই মুহূৰ্তত লৈ আহিছোতে গুৰুত্বপূৰ্ণ খবৰ কিয়নো বিশ্বৰ বিভিন্ন প্ৰান্তত এতিয়া ভয়াবহ ৰূপ ধৰিছে প্ৰকৃতিয়ে আৰু টৰ্নেডোৰ ভয়াবহ ৰূপ দেখা পোৱা গৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত আমেৰিকাত এইবাৰ টৰ্নেডে ধ্বংসলীলা চলাইছে আৰু ইয়াৰ ফলত 50 জনতকৈ অধিক লোকৰ মৃত্যু হৈছে আমেৰিকাৰ কেন্টাকি টৰ্নেডোৱে এইবাৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে আৰু এই টৰ্নেডো ইমানেই ভয়াবহ আছিল যে 200 মাইল পৰ্যন্ত ই ধ্বংসলীলা চলাই 1 মাইল বৃহৎ পৰিসৰৰ আছিল এই টৰ্নেডো বিশ্বৰ বিভিন্ন প্ৰান্তত এতিয়া ভয়াবহ ৰূপ ধৰিছে প্ৰকৃতিয়ে বিশ্বৰ কেইবাটাও প্ৰান্তত এতিয়া এনেকুৱা ভয়াবহ ৰূপ দেখা পোৱা গৈছে কিয়নো টৰ্নেডে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্টাকি প্ৰদেশত ধ্বংসলীলা চলাইছে আৰু টৰ্নেডোৰ ভয়াবহ ৰূপ দেখা পোৱা গৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্টাকি প্ৰদেশত আৰু ইয়াৰ ফলত 50 জনতকৈ অধিক লোকৰ মৃত্যু হোৱা দেখা পোৱা গৈছে আমেৰিকাৰ কেন্টাকিত টৰ্নেডে এইবাৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে আৰু এই টৰ্নেডে ইমানেই শক্তিশালী আছিল যে 200 মাইল পৰ্যন্তই ধ্বংসলীলা চলাই 1 মাইল বৃহৎ পৰিসৰৰ আছিল এই টৰ্নেড আমেৰিকাত এইবাৰ ধ্বংসলীলা চলাই টৰ্নেডে 1 মাইল বৃহৎ পৰিসৰৰ এই টৰ্নেডে আমেৰিকাৰ কেন্টাকি প্ৰদেশত ধ্বংসলীলা চলাই We believe our death toll from this event will exceed 50 Kentuckians, probably end up closer to 70 to 100 lost lives. Remember, each of these are children of God, irreplaceable to their families and to their communities. But we will make it through this. We will rebuild. We are strong, resilient people. And we're going to be there. Bureau Report is First Assam. আজিৰ গহনা কালিৰ সম্পদ সুচিত্ৰা জুৱেলাৰ্ছ দুৰ্গাবাৰী ৰোড বৰপেটা ৰোড জিলা বৰপেটা অসম হলমাৰ্কযুক্ত সোণ আৰু হীৰাৰ ৰেডিমেড গহনাৰ বাবে নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আমাৰ মুখ্য প্ৰতিষ্ঠান সুচিত্ৰা জুৱেলাৰ্ছ ষ্টেচন ৰোড পাঠশালা জিলা বজালী অসম জি মেডিকোজ পাঠশালা মেডিচিন বিশেষজ্ঞ ডক্টৰ ৰশ্মি কুমাৰী উপস্থিত থাকিব প্ৰতিদিনে ৰাতিপুৱা আৰু আবেলি আগতীয়াকৈ বুকিঙৰ বাবে যোগাযোগ কৰক 9508964599 নম্বৰত অথবা 8638205990 নাইবা 9581607000 নম্বৰত